নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰনীল। এই ভিডিঅ'ত আমি আলোচনা কৰিম কোৱান্টিটেটিভ এপ্টিটিউডৰ সিম্পল ইণ্টাৰেষ্ট। দেখা পাইছে আপোনালোকে আজি সৰল সুতৰ ওপৰত আজি আমি আলোচনা কৰিম। আপোনালোকে শ্বৰ্ট ট্ৰিক পাব, সব ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু এই টপিকৰ পৰা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবোৰত প্ৰশ্ন আহিয়ে থাকে। সো এই টপিকটো আজি আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে দেখা পাইছে সিম্পল ইণ্টাৰেষ্ট। চাওক, সিম্পল ইণ্টাৰেষ্ট, সৰল সুত, এইবোৰ আপোনালোকে নিজে পঢ়ি চাব। মই এইবোৰ পঢ়ি নাথাকোঁ, আপোনালোকে চাব পাৰে। চাওক, সিম্পল ইণ্টাৰেষ্ট মানে কি, সৰল সুত মানে কি, আপুনি 100 টকা এটা এজন মানুহক ধাৰলৈ দিলে। এই 100 টকাটো আপুনি কিমান বছৰৰ কাৰণে দিলে? 1 ইয়েৰৰ কাৰণে দিলে। 1 বছৰৰ কাৰণে দিলে, 1 ইয়েৰৰ কাৰণে আপুনি এই 100 টকাটোক দিলে। 1 বছৰ পাছত আফটাৰ 1 ইয়েৰ আপোনাক কিমান টকা ঘূৰাই দিলে? মানুহজনে 110 টকা ঘূৰাই দিলে। কিমান টকা ঘূৰাই দিলে? মানুহজনে আপোনাক কিমান টকা ঘূৰাই দিলে? 110 টকা ঘূৰাই দিলে। এতিয়া চাওক, আপুনি কিমান টকা দিছিলে? 100 টকা এটা দিছিলে, হয়নে? এবছৰ পাছত আপোনাক কিমান টকা ঘূৰাই দিলে? 110 টকা ঘূৰাই দিলে। তাৰ মানে কথাটো হ'ল 10 টকা এটা আপোনাক এক্সট্ৰাকৈ দিলে, হয়নে? এক্সট্ৰাকৈ আপোনাক 10 টকা এটা দিলে 1 বছৰত। কাৰণ 100 টকা এটা আপুনি এবছৰ চলাব দিলে মানুহজনক। এবছৰ চলাব দিয়াৰ বিনিময়ত আপোনাক কিমান টকা দিলে? 10 টকা এটা বেছি দিলে। এই যিটো এক্সট্ৰাটোকে আমি কি বুলি ক'ম? ইণ্টাৰেষ্ট বুলি ক'ম। সেইটোৱে কি হ'ব? চিম্পল ইণ্টাৰেষ্ট। তাৰ মানে আপুনি কিমান পাৰ্চেণ্ট লগালে? 10% লগালে। চাওক, 10% কেনেকৈ লগালে? 100 টকাৰ 1%টো কি হ'ব? 1 টকা। 1%টো কি হ'ব? 100 টকাৰ 1%টো 1 টকা হ'ব, 2%টো 2 টকা হ'ব, 3%টো 3 টকা হ'ব, 4%টো 4 টকা হ'ব। 10%টো কিমান হ'ব? 10। তাৰ মানে 10%টো কিমান হ'ব? 10 টকা হ'ব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। এতিয়া চাওক, আপোনাৰ মূলধন কিমান আছিলে? আপোনাৰ এইটো কি হ'ব? মূলধন। অসমীয়াত কি ক'ম আমি? মূলধন বুলি ক'ম। মূলধন বা ইংৰাজীত কি বুলি ক'ম? প্ৰিন্সিপাল বুলি ক'ম। প্ৰিন্সিপাল বা চাম বুলি ক'ম। আৰু যদি 110 টকা আপোনাক ঘূৰাই দিলে, সুতে মূলে ঘূৰাই দিলে, হয়নে? আপুনি 100 টকা দিলে আৰু ইণ্টাৰেষ্ট সহ আপোনাক ঘূৰাই দিলে। এই 110 টকাটো কি হ'ব? সবৃদ্ধি মূল হ'ব। কি হ'ব? সবৃদ্ধি মূল হ'ব। সবৃদ্ধি মূল বা ইংৰাজীত আমি কি বুলি কওঁ? এমাউণ্ট বুলি কওঁ। কি বুলি ক'ব পাৰোঁ? এমাউণ্ট। আৰু এই যিটো এক্সট্ৰাকৈ আপোনাক ঘূৰাই দিলে সেইটোৱে কি হ'ব? ইণ্টাৰেষ্ট। এক্সট্ৰাকৈ যিটো আপোনাক ঘূৰাই দিলে সেইটোকে আমি কি বুলি ক'ব পাৰিম? ইণ্টাৰেষ্ট বুলি ক'ব পাৰিম। ইণ্টাৰেষ্ট বা সুত বুলি ক'ব পাৰিম। অসমীয়াত কি হ'ব? সুত। আৰু এইটো কি হ'ব? ৰেট অফ ইণ্টাৰেষ্ট। তাৰ মানে কি? ৰেট বা অসমীয়াত কি হ'ব? হাৰ হ'ব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। আৰু এটা কথা মনত ৰাখক, চাওক, SIৰ কাৰণে এটা ফৰ্মুলা আছে। SIৰ কাৰণে ফৰ্মুলাটো হৈছে SI মানে কি? চিম্পল ইণ্টাৰেষ্ট। P মানে কি? P মানে প্ৰিন্সিপাল, ইনটু R মানে ৰেট অফ ইণ্টাৰেষ্ট, T মানে কি? টাইম, কিমান বছৰৰ কাৰণে আপুনি দিছে, আপন 100। PRT আপন 100। এইটো কিহৰ সূত্ৰ? চিম্পল ইণ্টাৰেষ্টৰ সূত্ৰ। মূলধন উলিয়াবৰ কাৰণে তাৰ কাৰণে সূত্ৰ আছে। মূলধন উলিয়াবৰ কাৰণে সূত্ৰটো এইটো 100 ইনটু SI আপন R ইনটু T। এই সূত্ৰবোৰ মনত ৰাখিবৰ কাৰণে আপোনালোকক মই এটা ট্ৰিক ক'ম। আপোনালোকে কেনেকৈ মনত ৰাখিব? চাওক, আপুনি কি উলিয়াব গৈ আছে? মূলধন উলিয়াব গৈ আছে, প্ৰিন্সিপাল উলিয়াব গৈ আছে। প্ৰিন্সিপাল ইকুৱেল কি? সদায় কি হ'ব? ওপৰত 100 ইনটু SI চিম্পল ইণ্টাৰেষ্টটো আপুনি লিখিব লাগিব। তলত কি থাকিব? এটা কথা মনত ৰাখক, চাওক, প্ৰিন্সিপাল, ৰেট অফ ইণ্টাৰেষ্ট, টাইম, হয়নে? PRT আপুনি কি উলিয়াইছে? P উলিয়াইছে, হয়নে? P উলিয়াইছে। ইয়াতে কি থাকিলে? R আৰু T। চ' তলত কি হ'ব? R ইনটু T হ'ব। এতিয়া কি উলিয়াব? আপুনি R উলিয়াব। কি উলিয়াব? R, ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব, হয়নে? ওপৰত কি লিখিব? 100 ইনটু চিম্পল ইণ্টাৰেষ্ট আপন, তলত কি থাকিব? যিহেতু চাওক, আপুনি R উলিয়াইছে, ৰেট অফ ইণ্টাৰেষ্ট উলিয়াইছে, চ' কি থাকিলে? P আৰু T থাকিলে। চ' তলত P আৰু T হ'ব। P ইনটু T। এতিয়া আপুনি উলিয়াব টাইমটো। চাওক, টাইম উলিয়াব। ওপৰত কি দিব কৈছিলোঁ? 100 ইনটু SI, ছেইম থাকিব এইটো। তলত কি হ'ব? আপুনি কি উলিয়াইছে? টাইম উলিয়াইছে। কি টাইম উলিয়াব গৈ আছে আপুনি। ইয়াতে কি থাকিলে? P আৰু R। চ' তলত কি হ'ব? P ইনটু R। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। চ' এই সূত্ৰবোৰ আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে। এতিয়া আমি প্ৰশ্নলৈ আহিছোঁ। চাওক, প্ৰথম প্ৰশ্নটো দেখা পাইছে। ইয়াতে কি কৈছে? ফাইণ্ড দ্য চিম্পল ইণ্টাৰেষ্ট
1200 rupees at 10% per annum for 2 years ইয়াত কি কৈছে বছৰত 10% হাৰত 2 বছৰৰ বাবে 12000 টকাৰ সৰল সুদ হ'ব বেসিক কনসেপ্টৰে কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত আমি সূত্ৰটো এপ্লাই কৰিম চাওক ইয়াতে কি কৈছে 12000 টকা 12000 টকাৰ কি কৈছে 10% ইন্টাৰেষ্টত 2 বছৰত কিমান হ'ব ইন্টাৰেষ্টটো উলিয়াব লাগে এটা কথা আপোনালোকে মন কৰক 10% হয়নে এটো কি হত 1 বছৰত কিমান কৈছে 10% আৰু কিমান বছৰৰ কাৰণে লৈছে 2 বছৰৰ কাৰণে লৈছে 2 বছৰৰ কাৰণে লৈছে 2 বছৰত কিমান হ'ব 1 বছৰত 10% হলে 2 বছৰত কিমান হ'ব 2 ইয়াৰ্ছত আপোনাৰ কিমান হ'ব টোটাল ইন্টাৰেষ্ট 10 + 10 অৰ্থাৎ কিমান হ'ব 20% হ'ব টোটাল আপুনি কিমান পাৰ্সেন্ট দিব লাগিব 20% দিব লাগিব কিহৰ পৰা 12000ৰ 20% আপুনি সৰল সুদ দিব লাগিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এতিয়া 1% ৰ মান যদি আপুনি উলিয়াব পাৰে 12000ৰ যদি 1% মান উলিয়াব পাৰে তেনেহলে আপুনি 20%ৰ মানো উলিয়াব পাৰিব 12% মানে আপোনালোকে জানে 100ৰে হৰণ কৰিব লাগে 12000ক 100 ভাগ কৰিলে 100ৰে আমি হৰণ কৰিলো এতিয়া চাওক 00 কেনসেল গল কিমান থাকিলে 120 থাকিলে অৰ্থাৎ আমি গম পালো যে 1% ইকুৱেল কিমান 120 তেনেহলে 20% ইকুৱেল কিমান হ'ব 20% ইকুৱেল 1% সমান 120 পূৰণ 20% ইকুৱেল কি হ'ব 20 পূৰণ কৰিলে হৈ গল এটা চাওক 12 আৰু 2 পূৰণ কৰক 2 বাৰং কিমান পালো 24 পালো 0 ইয়াত এটা আছে দুটা 0 দি দিওক কিমান পালো 2400 টকা সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি আৰু এটা আপোনালোকক ট্ৰিক ক'বলৈ চেষ্টা কৰি আছো চাওক ট্ৰিকটো কি হয় ইয়াতে আপোনালোকে কি দেখা পাইছে প্ৰিন্সিপাল কিমান আছে 12000 আছে আৰু ৰেট অফ ইন্টাৰেষ্ট কিমান 10% কিমান বছৰৰ কাৰণে 2 বছৰৰ কাৰণে আমি গম পালো যে কি গম পালো 2 বছৰত 20% দিব লাগিব কিমান পাৰ্সেন্ট দিব লাগিব 20% কিমান টকাৰ 20% দিব লাগিব 12000ৰ 20% দিব লাগিব সো আপুনি কি কৰিব পাৰে এনেকিও কৰিব পাৰে 20% অফ কি হ'ব 12000 তাৰ মানে 12000 এতিয়া এটা কথা মনত ৰাখক মই ট্ৰিকটো আগৰ ভিডিঅ'বোৰতো আলোচনা কৰিছো এইটো অফ মানে কি ইনটু 20% অফ মানে কি এইটো অফটোৰ ঠাইত আপুনি কি দিব পাৰে ইনটু দিব পাৰে চাওক এইটো আপুনি ডাইৰেক্ট সলভ কৰিব পাৰে কেনেকৈ সলভ কৰিব পাৰে চাওক এই পাৰ্সেন্ট সাইনটো আপুনি কাটি দিব পাৰে ইয়াৰ ঠাইত আপুনি শূন্য দুটা কেনসেল কৰিব লাগিব বা শূন্যটো এনেকেও কেনসেল কৰিব পাৰে চাওক ইয়াৰ পৰা এটা শূন্য কেনসেল কৰিলে এইটো শূন্য কেনসেল কৰিলে কোনো কথা নাই ইয়াৰ পৰা দুটা শূন্য কেনসেল কৰিব পাৰে দুটা শূন্য মুঠতে কেনসেল কৰিব লাগিব আপুনি আমি এনেকৈ কেনসেল কৰিলো এতিয়া চাওক কি থাকিলে 2 আৰু 12 থাকিলে 2 বাৰং কিমান 24 শূন্য কেটা বাকি থাকিলে দুটা 2400 ওলাইছে নে ইয়াকে আমি সূত্ৰ এপ্লাই কৰি চাম সিম্পল ইন্টাৰেষ্ট ইকুৱেল সূত্ৰটো কি আছিলে PRT upon 100 হয়নে P মানে কি আৰু প্ৰিন্সিপাল মানে কি মূলধন কিমান আছে 12000 আছে 12000 পূৰণ ৰেট অফ ইন্টাৰেষ্ট কিমান ৰেট অফ ইন্টাৰেষ্ট 10% আৰু কিমান বছৰৰ কাৰণে 2 বছৰ ইয়াতে টাইমটো কি হ'ব 2 upon 100 এতিয়া 00 কেনসেল কৰক কি থাকিলে ওপৰত 12 120 পূৰণ 10 পূৰণ 2 এটা চাওক 12 পূৰণ 1 কৰিলে 12 × 12 2 বাৰং 24 কিমান পালো 24 পালো শূন্য কেটা আছে ইয়াত এটা আছে দুটা শূন্য আছে পাছত দি দিওক 2400 টকা তাৰ মানে কি ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নটোলৈ আহিছো দেখা পাইছে বছৰত 8% হাৰত 3 বছৰৰ বাবে 5000 টকাৰ সৰল সুদ কিমান হ'ব আমি ডাইৰেক্ট ট্ৰিক এপ্লাই কৰি চাম চাওক ইয়াতে কি কৈছে 3 বছৰৰ কাৰণে 3 বছৰ আৰু পাৰ এনাম তাৰ মানে বছৰত কিমান 8% লগাইছে কিমান লগাইছে 8% তেনেহলে 3 বছৰত কিমান হ'ব 3 বছৰত হ'ব 8 3 গুণ কিমান হ'ব 24% হ'ব টোটাল আপুনি 24% দিব লাগিব কিমানৰ 5000 টকাৰ 24% দিব লাগিব সো আপুনি কি লিখিব পাৰে 5000 into 24% হয়নে এই পাৰ্সেন্ট সিম্বলটো কেনসেল কৰিব পাৰে ইয়াৰ ঠাইত আপুনি শূন্য দুটা কেনসেল কৰি দিওক কি থাকিলে এতিয়া 50 আৰু 24 পূৰণ কৰক 5ৰ লগত 24 পূৰণ কৰিলে কি হ'ব 5 4 গুণ কিমান 20ৰ শূন্য 2 কৰিলে এটা 5ৰ লগত 2 পূৰণ কৰিব লাগিব 5 2 গুণ 10 11 12 তাৰ মানে 120 ইয়াতে শূন্য এটা আছিলে শূন্য এটা দি দিওক কিমান পালো 1200 টকা পালো তাৰ মানে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি কেনেকৈ কৰিলো চাওক কথাটো হ'ল এনেকুৱা বছৰত 1 বছৰত 8% লগাইছে তেনেহলে এইটো 1 ইয়াৰত যদি
8% হয় 3 ইয়াৰ্ছত কিমান হ'ব 3 বছৰত কিমান পাৰ্চেণ্ট হ'ব টোটেল 8 3 গুণ কিমান হ'ব 8 3 গুণ 24 হ'ব 24% আপুনি পে'মেণ্ট কৰিব লাগিব এক্সট্ৰাকৈ চিম্পল ইণ্টাৰেষ্ট আশা কৰিছোঁ ধৰিব পাৰিছে চ' আপুনি কি কৰিব পাৰে 24% অফ 5000 হয়নে 5000 মই কি কৈছিলোঁ 24 এই চিম্বল চিনটো এই চাইনটো কেঞ্চেল কৰিব পাৰে ইয়াৰ ঠাইত আপুনি শূন্য দুটা কেঞ্চেল কৰিব লাগিব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চ' এইটো কি হ'ব 50 এইটো পূৰণ কৰিলে আপুনি কিমান পাব 1200 টকা পাব এতিয়া আমি সূত্ৰ এপ্লাই কৰি চাম চাওক সূত্ৰ এপ্লাই কৰি চাম 1200 টকা পাম নে নাই সূত্ৰটো কি আছিলে চিম্পল ইণ্টাৰেষ্ট ইকুৱেল কি আছিলে PRT আপন 100 ইয়াতে P ইকুৱেল কিমান দিছে প্ৰিন্সিপাল দিয়া আছে 5000 টকা দিয়া আছে 5000 পূৰণ আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 8 দিয়া আছে আৰু টাইম কিমান দিয়া আছে 3 বছৰ দিয়া আছে 3 ইয়াৰ্ছ আপন 100 এটা শূন্য শূন্য কেঞ্চেল কৰক কিমান থাকিলে 50 × 8 × 3 চাওক 8 5 গুণ 40 চাওক শূন্য এটা আছে তাৰ মানে শূন্য এটা দি দিয়ক আৰু 3 তাৰ মানে 50 আৰু 8 পূৰণ কৰিলে আমি কিমান পালোঁ 400 পালোঁ 400 লগত 3 পূৰণ কৰক 4 আৰু 3 পূৰণ কৰিলে হৈ গ'ল 4 3 গুণ 12 শূন্য দুটা আছে পাছত দি দিয়ক 1200 টকা আমি সূত্ৰ এপ্লাই কৰিছোঁ 1200 পাইছোঁ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নটোলৈ আহিছোঁ ইয়াতে দেখা পাইছে ৰামে এটা বেংকৰ পৰা মোবাইল কিনিবৰ বাবে 10% সৰল সুতত 5000 টকা ধাৰলৈ ল'লে তেওঁ 3 বছৰৰ পাছত কিমান টকা ঘূৰাই দিব লাগিব ইয়াতে এটা কথা মন কৰিব ইয়াতে কি কৈছে কিমান টকা ঘূৰাই দিব লাগিব তাৰ মানে সুতে মূলে ঘূৰাই দিবগে লাগিব ইয়াতে কি সবৃদ্ধি মূলটো উলিয়াব লাগে সবৃদ্ধি মূল মানে কি এমাউণ্টটো উলিয়াব লাগে আৰু এটা কথা আমি জানো এমাউণ্ট ইকুৱেল কি আছিলে এমাউণ্ট ইকুৱেল চিম্পল ইণ্টাৰেষ্ট প্লাছ কি হ'ব প্ৰিন্সিপাল মানে কি মূলধন প্ৰিন্সিপাল অসমীয়াত কি হ'ব সবৃদ্ধি মূল সমান আমি কি লিখিব পাৰোঁ সবৃদ্ধি মূল সমান আমি লিখিব পাৰোঁ সৰল সুত যোগ মূলধন সেইটো কথা আপোনালোকে মনত ৰাখিব তাৰ মানে মূলধনটো দিবগে লাগিব আৰু চিম্পল ইণ্টাৰেষ্টটো যিমান হ'ল সুতে মূলে আপুনি ঘূৰাই দিব লাগিব সেইটোকে আমি কি বুলি কওঁ সবৃদ্ধি মূল বুলি কওঁ বা ইংৰাজীত এমাউণ্ট বুলি কওঁ তাৰ কাৰণে আপুনি প্ৰথমে কি কৰিব লাগিব চিম্পল ইণ্টাৰেষ্ট উলিয়াই ল'ব লাগিব আমি উলিয়াম ডাইৰেক্ট চিম্পল ইণ্টাৰেষ্ট উলিয়াব পাৰিম নোৱাৰিম জানো ইয়াত বছৰ কিমান 3 বছৰৰ কাৰণে দিয়া আছে আৰু ইয়াত কি আছে ৰেট অফ ইণ্টাৰেষ্ট 10 দিয়া আছে তাৰ মানে আমি গম পালোঁ 10 3 গুণ 30 টোটেল কিমান পাৰ্চেণ্ট দিব লাগিব 30% দিব লাগিব হয়নে কিমান পাৰ্চেণ্ট দিব লাগিব 30% কেপিটেল কিমান আছে 5000 আছে চ' শূন্য এই চিম্বলটোৰ ঠাইত আপুনি শূন্য শূন্য কেঞ্চেল কৰি দিয়ক কিমান থাকিলে 5 3 গুণ 15 হয়নে শূন্য দুটাই আছে ইয়াতে 1500 চিম্পল ইণ্টাৰেষ্ট কিমান পালোঁ আমি চিম্পল ইণ্টাৰেষ্ট পালোঁ 1500 টকা পালোঁ মূলধন কিমান আছিলে ইয়াতে কেপিটেল প্ৰিন্সিপাল কিমান আছিলে 5000 তাৰ মানে বেংকৰ পৰা 5000 লৈছিলে চ' SI কিমান হ'ল SI মানে চিম্পল ইণ্টাৰেষ্ট 1500 টকা এই দুটা যোগ কৰিলে আমি কিমান পাম 6500 টকা ইয়াৰ উত্তৰ কি হ'ব 6500 টকা হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সেইটো মই ডাইৰেক্ট ট্ৰিক এপ্লাই কৰিছোঁ সেইটো আপোনালোকে বুজিব পাৰিছে তাৰ মানে কথাটো হ'ল এনেকুৱা কথাটো চাওক কি আছিলে 30% অফ কি হ'ব 30% অফ 5000 হয়নে আমি জানো 30 এইটোতো অফ মানেটো ইনটু চ' ইয়াৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ বুলি কৈছিলোঁ পাৰ্চেণ্ট চিম্বলটো আমি কেঞ্চেল কৰিব পাৰোঁ ইয়াৰ ঠাইত শূন্য দুটা কেঞ্চেল কৰিব লাগিব হয়নে চ' এইটো আমি পূৰণ কৰিলে কি পামগৈ 30 আৰু 50 পূৰণ কৰিলে 3 5 গুণ 15 শূন্য ইয়াত এটা আছে ইয়াত শূন্য এটা আছে আমি ফৰ্মুলা এপ্লাই কৰি চাম এতিয়া ফৰ্মুলাৰেও আমি কৰি চাম চাওক চিম্পল ইণ্টাৰেষ্ট ইকুৱেল কি আছিলে PRT আপন 100 P মানে কি ইয়াতে কিমান দিয়া আছে 5000 দিয়া আছে 5000 পূৰণ ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 10 দিয়া আছে বছৰ কিমান 3 বছৰ আপন 100 এতিয়া শূন্য দুটা কেঞ্চেল কৰিলোঁ ইয়াত শূন্য দুটা কেঞ্চেল গ'ল কি থাকিলে 50 পূৰণ 10 পূৰণ 3 কিমান পালোঁ 5 1 গুণ 5 5 3 গুণ 15 শূন্য ইয়াত এটা আছে ইয়াতে শূন্য এটা আছে দুটা শূন্য ইয়াত দিলেই হৈ গ'ল ছেম পাইছোঁ 1500 পাইছোঁ তাৰ মানে চিম্পল ইণ্টাৰেষ্ট আমি কিমান পালোঁ 1500 পালোঁ ইয়াতে কিমান দিয়া আছিলে P ইকুৱেল কিমান দিয়া আছিলে মূলধন কিমান আছিলে 5000 আছিলে কিমান দিছিলে বেংকে 5000 দিছিলে চ' এমাউণ্ট ইকুৱেল আমি লিখিব পাৰোঁ SI প্লাছ প্ৰিন্সিপাল SI কিমান পালোঁ আমি 1500 পালোঁ 1500 যোগ প্ৰিন্সিপাল কিমান আছিলে 5000 আছিলে 5000 দিয়ক এইটো যোগ কৰিলে আমি কিমান পাম যোগ কৰিলে 6500 টকা পাম
আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 6,500 টকা নেক্সট প্ৰশ্নটোলৈ আহিছোঁ ইয়াত দেখা পাইছে বছৰত হাত সমস্ত দুভাগৰ 1% হাৰত 3 বছৰ 6 মাহৰ বাবে 1600 টকাৰ সৰল সুদ কিমান হ'ব চাওক প্ৰথমে আপুনি ইয়াত কাম এটা কৰিব লাগিব ইয়াতে কি কৈছে পাৰ্চেণ্ট কিমান শতাংশ কৈছে 7/1/2 এইটো মিশ্ৰ ভগ্নাংকত আছে কিহত আছে মিশ্ৰ ভগ্নাংকত আছে মিশ্ৰ ভগ্নাংকটোক আপুনি অপ্ৰকৃত ভগ্নাংকলৈ কনভাৰ্ট কৰিব পাৰে কেনেকৈ কনভাৰ্ট কৰিব পাৰে সেইটো আগৰ ভিডিঅ'ত আমি অলৰেডি আলোচনা কৰিছোঁ তথাপিতো সকলোৰে সুবিধাৰ্থে মই ইয়াতো আলোচনা কৰিবলৈ চেষ্টা কৰিম চাওক 7 সমস্ত দুভাগৰ 1 ইয়াক অপ্ৰকৃত ভগ্নাংকলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰে চাওক এই তলত থকাটো আপুনি তলতে লিখক আৰু কি হ'ব এই গোটা সংখ্যাটোৰ লগত তলত থকা সংখ্যাটোৰ লগত আপুনি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তাৰপিছত পূৰণ কৰি যিমান পায় ওপৰটোৰ লগত যোগ কৰিব লাগিব চাওক এই দুটা পূৰণ কৰি আমি কিমান পালোঁ 2 7 গুণ 14 পালোঁনে আকৌ ওপৰটোক আমি যোগ কৰিব লাগিব 14 লগত 1 যোগ কৰিলে কিমান হ'ব 15 হ'ব চ' ইয়াত কি হ'ব 2 7 গুণ 14 ওপৰত কি আছে 1 আছে 14 লগত 1 যোগ কৰিলে কিমান হ'ব 15 7 সমস্ত দুভাগৰ 1টো আমি কেনেকৈ লিখিব পাৰোঁ দুভাগৰ 15 লিখিব পাৰোঁ এইটো কি আছিলে ৰেট অফ ইণ্টাৰেষ্ট আমি পাই গ'লোঁ এতিয়া কি উলিয়াব লাগে আৰু ইয়াত কি আছে চাওক 3 বছৰ কি কৈছে 3 বছৰ 6 মাহ কৈছে এই 6 মাহটোক এতিয়া আমি বছৰলৈ কনভাৰ্ট কৰিব লাগিব চাওক 6 মান্থছক আমি বছৰলৈ কনভাৰ্ট কৰিলে কি হ'ব 6/12 যিহেতু 12 মাহে কিমান 1 বছৰ চ' 6/12 কৰিব লাগিব সেইটো কি হ'বগৈ ইয়েৰ হৈ যাব চাওক এয়া আমি কটাকটি কৰিব পাৰিম 12ক আমি কেনেকৈ লিখিব পাৰিম 6 2 গুণ 12 লিখিব পাৰিম বা 6ক আমি 1 গুণ 6 লিখিব পাৰিম ইয়াতে চাওক 6 মিলি থাকিলে তলে ওপৰে মিলি থাকিলে আমি কেনচেল কৰিব পাৰোঁ একদম ইজি মেথডত কৰিবলৈ চেষ্টা কৰিছোঁ 1 কিমান পালোঁ 1/2 ইয়েৰ কথাটো হ'ল চাওক 6 মাহটো কি আধা বছৰ নহয় জানো 12 মাহে 1 বছৰ 6 মাহে কি হ'ব আধা বছৰ 1/2 মানে কি হাফ আধা এতিয়া 6 মান্থ মানে কি বছৰলৈ কনভাৰ্ট কৰিলে কি হ'ব 1/2 ইয়েৰ্ছ তাৰ মানে কি আধা বছৰ 1/2 মানে আধা হয় আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে ইয়াত টোটেল কিমান 3 বছৰ 6 মাহ তাৰ মানে কি 3.5 বছৰ ইয়াতে আপুনি কি লিখিব পাৰে যে টাইম ইকুৱেল কি লিখিব পাৰে চাওক 3 বছৰ 6 মাহ তাৰ মানে কি 3.5 বছৰ হয়নে এইটো মিশ্ৰ ভগ্নাংকত আছে এই মিশ্ৰ ভগ্নাংকটো আপুনি অপ্ৰকৃত ভগ্নাংকলৈ কনভাৰ্ট কৰিব পাৰিব নিশ্চয় পাৰিব কেনেকৈ পাৰিব চাওক তলত 2টো সেম থাকিব এতিয়া কি কৈছিলোঁ মই আপোনালোকক এই গোটা সংখ্যাটোৰ লগত তলত থকা সৰহ সংখ্যাটোৰ লগত পূৰণ কৰি এই লবটোৰ লগত যোগ কৰিব লাগে হয়নে 2 3 গুণ কিমান হ'ব 6 হ'ল ওপৰত কি আছে 1 আছে 1 যোগ কৰিলে কিমান হ'ব 7 2 3 গুণ 6 কে 7 আমি কি দিব পাৰিম এতিয়া 7 দিব পাৰিম চ' টাইম ইকুৱেল আমি দিব পাৰিম 7/2 ইয়েৰ্ছ আৰু প্ৰিন্সিপাল কিমান দিয়া আছে মূলধন কিমান দিয়া আছে মূলধন 1600 টকা দিয়া আছে এতিয়া আমি কি উলিয়াবলৈ গৈ আছোঁ চিম্পল ইণ্টাৰেষ্ট উলিয়াবলৈ গৈ আছোঁ সৰল সুদ SI ইকুৱেল কি হ'ব PRT upon 100 ইজ ইকুৱেল টু P মানে কি 1600 পূৰণ ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে চাওক 15/2 ইনটু T মানে কি টাইম 7/2 upon 100 এতিয়া আপুনি কেলকুলেট কৰিব পাৰে এটা কথা মন কৰক এতিয়া 0 আমি কেনচেল কৰিব পাৰিম কেনেকৈ কেনচেল কৰিব পাৰিম চাওক এই 100ৰ তলত কি আছে 1 এটা আছে হয়নে বা 1600ৰ তলত কি আছে 1 আছে এই কাৰণ 1600টো ওপৰ সংখ্যা হয়নে চ' ওপৰে আমি কেনচেল কৰিব পাৰিম নাই অবভিয়াছলি পাৰিম চ' আমি এই 0টো কেনচেল কৰিব পাৰিম দুটা 0 ইয়াত কেনচেল গ'ল এতিয়া চাওক এই 2টো তলত আছে আৰু এইটো ওপৰত আছে 16টো হয়নে চ' তলে ওপৰে আমি কেনচেল কৰিব পাৰিম কটাকটি কৰিব পাৰিম 2ৰ লগত 8 পূৰণ কৰিলে কিমান হ'ব 2 8 গুণ 16 এতিয়া 2 আৰু 8কো আমি কটাকটি কৰিব পাৰিম 2 4 গুণ কিমান হ'ব 8 কি থাকিলে চাওক 4 পূৰণ 15 পূৰণ 7 এইকেইটা আমি কৰিম 4 15 কিমান হ'ব 60 পূৰণ 7 এই দুটা পূৰণ কৰি আমি 60 পালোঁ পূৰণ এতিয়া চাওক 6 7 গুণ কিমান 42 0 এটা আছে 0 এটা দি দিয়ক 420 চিম্পল ইণ্টাৰেষ্ট আমি কিমান পালোঁ 420 ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এনেধৰণৰ প্ৰশ্ন আহিলেও আপোনালোকে এনেকৈ ছল্ভ আউট কৰিব পাৰিব খালি আপোনালোকে কি কৰিব লাগিব প্ৰথমে মিশ্ৰ ভগ্নাংকত থাকিলে অপ্ৰকৃত ভগ্নাংকলৈ কনভাৰ্ট কৰি ল'ব লাগিব নেক্সট প্ৰশ্নটোলৈ আহিছোঁ দেখা পাইছে বছৰত
16 সমস্ত 3/2% হাৰত 9 মাহৰ বাবে 68,000 টকাৰ সৰল সুত হ'ব চাওক ইয়াতে কি আছে বছৰত ৰেট অফ ইণ্টাৰেষ্ট দি আছে 16 হোল 2/3 এইটো মিশ্ৰ ভগ্নাংকত আছে মিক্সড ফ্ৰেকশ্যনত আছে আমি কনভাৰ্ট কৰিব লাগিব অপ্ৰকৃত ভগ্নাংকলৈ কেনেকৈ কৰিম 3টো তলত লিখক এটা 3 ষোল্লং কিমান হ'ব পূৰণ কৰক 3 ষোল্লং 48 ওপৰটোক যোগ কৰিব লাগিব 48ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 50 আৰু ইয়াত কি আছে 9 মাহৰ কাৰণে আছে 9 মাহ বছৰলৈ কনভাৰ্ট কৰিব লাগিব 9 মান্থছটোক যদি আমি 9 মান্থছক যদি আমি বছৰলৈ কনভাৰ্ট কৰোঁ তেতিয়া কি হ'ব 9/12 কৰিলে হৈ গ'ল কাৰণ বছৰত কিমান থাকে 12 মাহ থাকে 12 মাহৰ 9 মাহ হয়নে এতিয়া এইটো কি হ'বগে ইয়াৰ্ছ হৈ যাবগে এতিয়া আমি 9/12 কটাকটি কৰিব পাৰিম অবিয়াছলি পাৰিম 9 আমি কেনেকৈ লিখিব পাৰিম 3 পূৰণ 3 লিখিব পাৰিম 12ৰ ঠাইত আমি কেনেকৈ লিখিব পাৰিম 3 পূৰণ 4 3 4 গুণ 12 এতিয়া তলে ওপৰে মিলি থাকিলে আমি কেনচেল কৰিব পাৰোঁ 3 3 কেনচেল গ'ল কি থাকিলে 3/4 ইয়াৰ চাওক টাইম ইকুৱেল আমি কি দিব পাৰোঁ 3/4 ইয়াৰ চাওক আৰু প্ৰিন্সিপাল কিমান দিয়া আছে মূলধন দিয়া আছে প্ৰিন্সিপাল দিয়া আছে 68,000 দিয়া আছে এতিয়া আমি কি উলিয়াবলৈ গৈ আছোঁ সিম্পল ইণ্টাৰেষ্টটো উলিয়াবলৈ গৈ আছোঁ সিম্পল ইণ্টাৰেষ্টৰ সূত্ৰটো আমি জানো PRT/100 P মানে কিমান দিয়া আছে 68,000 ইনটু R মানে ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 50/3 ইনটু T মানে কি T মানে বছৰ কি দিয়া আছে 3/4/100 চাওক এতিয়া কেনচেল কৰিব পাৰিম 0 0 দুটা কেনচেল কৰ কাৰণ এইটো ওপৰ সংখ্যা এই 100টো ওপৰ সংখ্যা আৰু কেনচেল কৰিব পাৰিম নিশ্চয় পাৰিম চাওক এই 4 আৰু 600 কিমান আছে এইটো 4 আৰু 50ও আমি কেনচেল কৰিব পাৰিম কেনেকৈ কৰিব পাৰিম চাওক 4টো আমি কেনেকৈ ভাঙিব পাৰোঁ 2 পূৰণ 2 ভাঙিব পাৰোঁ 50ক আমি কেনেকৈ পাৰোঁ 2 পঁচিছক কিমান 50 ইয়াতে চাওক 2 2 মিলি আছে কেনচেল গ'ল ইয়াতে আকৌ 2 এটা বাকী থাকিলে এই আকৌ আমি কেনচেল কৰিব পাৰিম চাওক 2 3 গুণ 6 2 4 গুণ 8 0 এটা আছে 0 এটা দিয়ক তাৰ মানে 2ৰ লগত 340 পূৰণ কৰিলে 680 পাম সেইটো কথা আপোনালোকে ধৰিব পাৰিছে আৰু কেনচেল কৰিব পাৰিম নেকি এইটো ওপৰ তলে ওপৰে মিলি আছে 3 3 কেনচেল গ'ল কি থাকিলে ওপৰত 340 থাকিলে 340 ইনটু 25 আৰু কিবা থাকিলে নেকি নাই এই দুটাই আছে এই দুটা আমি পূৰণ কৰক চাওক আমি ডাইৰেক্ট পূৰণ কৰিম 25ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 4 25 100 হয়নে 100ৰ কি বহিব 0 10টো উকলিব ডাইৰেক্ট কৰিছোঁ 25ৰ লগত 3 পূৰণ কৰিলে কিব 3 25 75 75ৰ লগত 10টো উকলি আছিলে 10 যোগ কৰিলে কিমান হ'ব 85 দিয়ক 0 এটা আছিলে 0 এটা দি দিয়ক ডাইৰেক্ট কৰিছোঁ আপোনালোকৰ অসুবিধা হ'লে আপোনালোকে এনেকৈও কৰি চাব পাৰে কোনো কথা নাই মই কিন্তু ডাইৰেক্ট এটা শাৰীত বা ডাইৰেক্ট কৰিছোঁ এনেকৈ কৰিলেও আপোনালোকে কি পাব 8,500 পাব চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ইয়াৰ শুদ্ধ উত্তৰ হ'ব 8,500 অপশ্যন এ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰে এনেধৰণৰ সমস্যাবোৰ আপোনালোকে এনেকৈ ছল্ভ আউট কৰিব পাৰিব নেক্সট প্ৰশ্নলৈ আহিছোঁ ইয়াত কি কৈছে বছৰত 13% সৰল সুতত 4 বছৰৰ পাছত সবৃদ্ধি মূল 1216 টকা হ'লে মূলধন আছিল ইয়াতে কি দিয়া আছে প্ৰশ্নত সবৃদ্ধি মূল দিয়া আছে তাৰ মানে এমাউণ্ট দিয়া আছে এমাউণ্ট কিমান দিয়া আছে 1216 টকা দিয়া আছে ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে ৰেট অফ ইণ্টাৰেষ্ট 13% দিয়া আছে আৰু বছৰ টাইমটো কিমান দিয়া আছে 4 বছৰ এতিয়া আপুনি কি উলিয়াব লাগে মূলধন উলিয়াব লাগে এতিয়া আপুনি কি উলিয়াব লাগে মূলধন তাৰ মানে প্ৰিন্সিপাল ইকুৱেল কিমান হ'ব চাওক আমি জানো সূত্ৰ এটা আমি জানো কি জানো এমাউণ্ট ইকুৱেল কি সবৃদ্ধি মূল সমান কি SI ইনটু প্ৰিন্সিপাল তাৰ মানে কি মূলধন যোগ সৰল সুতে মূলে আপুনি যদি দিয়ে পইচাটো ঘূৰাই দিয়ে তেতিয়া ইয়াক আমি কি বুলি কওঁ সবৃদ্ধি মূল বা এমাউণ্ট বুলি আৰু এটা সূত্ৰ জানো SIৰ সূত্ৰটো আমি জানো PRT/100 হয়নে চ' আমি ইয়াতে পুট কৰিম এ ইকুৱেল আমি কি লিখিব পাৰিম SIৰ ঠাইত আমি কি লিখিম চাওক SIৰ ঠাইত আমি এইটো লিখিম PRT/100 প্লাছ পিটো নেজানো পি মানে কি প্ৰিন্সিপাল মূলধনটো এতিয়ালৈকে আমি নেজানো কিমান হ'ব মূলধনটোকেইটো উলিয়াবলৈ গৈ আছোঁ এমাউণ্ট কিমান দিয়া আছে চাওক সবৃদ্ধি মূল কিমান দিয়া আছে 1216 দিয়ক পি কিমান দিয়া আছে আমি নেজানো পি ইনটু আৰ ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 13% দিয়া আছে টি কিমান দিয়া আছে টি মানে টাইম 4 দিয়া আছে আপন 100 প্লাছ পি এতিয়া আমি কি কৰিম চাওক
কটাকটি কৰিব পাৰিম নেকি নিশ্চয় কটাকটি কৰিব পাৰিম 4 আৰু 100 হয়নে 4 আৰু 100 কটাকটি কৰিব পাৰিম কিমান পাৰিম 100 আমি কেনেকৈ ভাঙিব পাৰোঁ 100 আমি কেনেকৈ ভাঙিব পাৰোঁ 4 পজিশ্যন কিমান 100 হয়নে ইয়াত 4 আছে 4 4 চাওক 100 আমি 4 পূৰণ 25 লিখিব পাৰোঁ ইয়াত 4 4 মিলি থাকিলে কেনচেল গ'ল ইয়াত তলত কি থাকিলে 25 ইয়াত ওপৰত কি থাকিলে চাওক 1216 সমান কি থাকিলে 13 ইনটু পি এনেকৈও লিখিব পাৰে একেই কথা ইয়াত তলত কি থাকিলে 25 প্লাছ পি চাওক এতিয়া আমি কেনেকৈ 1216 সমান এই পি তলত 1 এটা আছে এই পিটোৰ তলত কি এটা আছে 1 এটা আছে এতিয়া 25 আৰু 1ৰ লসাও কিমান হ'ব 25 হ'ব 25ৰ লগত কিমান পূৰণ কৰিলে 25 হ'ব 25 1 গুণ 25 1ৰ লগত ওপৰটো 13 পিটোক পূৰণ কৰিলে কি হ'ব 13 পিয়ে হ'ব প্লাছ 1 পজিশ্যন 25 25ৰ লগত পি পূৰণ কৰিলে কি হ'ব 25 পি হ'ব এতিয়া আমি বৰ্জক পূৰণ কৰিম ইয়াৰ তলত 1 এটা আছে হয়নে এই ওপৰত থকা আৰু তলত থকাটো বৰ্জক পূৰণ কৰিম এনেকৈ সেইটো কথা আপোনালোকে অলৰেডি জানে চাওক এতিয়া আমি বৰ্জক পূৰণ কৰি 13 পি আৰু 25 পি যোগ কৰিলে কিমান পাম 38 পি হ'ম 38 পি পাম ইকুৱেল এইটো আৰু এইটো পূৰণ কৰিব লাগিব 25 পূৰণ 1216 চাওক পি ইকুৱেল আমি কি লিখিব পাৰিম 25 পূৰণ 1216 আপন 38 এতিয়া আমি ইয়াক কটাকটি কৰিব পাৰিম নিশ্চয় কটাকটি কৰিব পাৰিম চাওক কেনেকৈ কটাকটি কৰিব পাৰিম 38ক আমি কেনেকৈ লিখিব পাৰোঁ 2 পূৰণ 19 লিখিব পাৰোঁ 2 19 কিমান 38 এতিয়া ইয়াকো আমি এনেকৈ ভাঙিব পাৰিম চাওক 2 এৰেতো ইয়াক হৰণ কৰিব পাৰিম 1216ৰ আধা কিমান হ'ব 608 হ'ব হয়নে তাৰমানে 608 পূৰণ 2 এতিয়া চাওক 2 2 মিলি আছে কেনচেল গ'ল ইয়াত কি থাকিলে 608 থাকিলে ইয়াতে 19 থাকিলে এতিয়া চাওক 19 আছে 608ক 19ৰ আমি হৰণ কৰিব পাৰিম কেনেকৈ পাৰিম চাওক 19ৰ লগত 3 পূৰণ কৰিলে 3 19 কিমান হ'ব 57 57 গুচি গ'লে ইয়াত কি থাকিলে 3 থাকিলে হয়নে 3 মানে 3 8 38 কিমান যাব এতিয়া আকৌ কিমান বাৰ যাব দুবাৰ যাব 2 19 কিমান 38 কেনচেল গ'লনে তাৰ মানে কি চাওক 19ৰ লগত 32 পূৰণ কৰিলে আমি কিমান পালোঁ 608 পালোঁ উত্তৰটো কি হ'ব পি ইকুৱেল 25 পূৰণ ইয়াত কি থাকিলে 32 থাকিলে পূৰণ কৰক আমি ডাইৰেক্ট পূৰণ কৰিম 25 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 2 পজিশ্যন 50 50ৰ 0 5 উকুলিলে 25 লগত 3 পূৰণ কৰিলে 3 পজিশ্যন কিমান 75 এইটো 5 ইয়াতে 75 পাছে কিমান হ'ব 80 কিমান পালোঁ 800 পালোঁ মূলধন কিমান আছিলে 800 আছিলে চ' ইয়াৰ শুদ্ধতৰ কি হ'ব অপশ্যন বি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চাওক আমি এতিয়া মূলধন পাই গ'লোঁ চাওক মূলধন পাই গ'লোঁ আমি 800 পাই গ'লোঁ এতিয়া প্ৰুভ কৰি চাম নেকি প্ৰুভ কৰি চাম চাওক চিম্পল ইণ্টাৰেষ্ট ইকুৱেল আমি জানো PRT আপন 100 হয়নে ইয়াৰ প্ৰিন্সিপাল কিমান পালোঁ এতিয়া আমি 800 পালোঁ 800 পূৰণ ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছিলে 13 দিয়া আছিলে টাইমটো 4 বছৰ আপন 100 0 কেনচেল গ'ল কি থাকিলে পূৰণ কৰক এতিয়া 4 কিমান 52 পূৰণ 8 এতিয়া পূৰণ কৰক চাওক 8 দুগুণ 16 6 এই কৰিলে হয়নে 5 8 গুণ 40 41 416 চিম্পল ইণ্টাৰেষ্ট কিমান আছিলে 416 আছিলে হয়নে চিম্পল ইণ্টাৰেষ্ট আমি কিমান পালোঁ 416 পালোঁ মূলধন কিমান আছিলে মূলধন 800 আছিলে এমাউণ্টটো কিমান হ'ব চাওক মূলধনটো আছিলে আমি জানো এমাউণ্ট ইকুৱেল SI প্লাছ প্ৰিন্সিপাল তাৰমানে ইণ্টাৰেষ্টটো আৰু মূলধনটো যোগ কৰিলে এমাউণ্ট হ'ব চাওক 416 আৰু 800ক যোগ কৰিলে এইটোকে পামগৈ নাই যদি এইটোকে পাওঁ তেতিয়া কি হ'ব আমাৰ অংক কৰাটো শুদ্ধ হৈছে বুলি আমি জানিব পাৰিম চাওক যোগ কৰিম এইটো 6 হ'ল চাওক 1 হৈছেনে 1216 আমাৰ ইয়াতো 1216 ওলাইছে কেনে আমাৰ অংক কৰাটো পাৰফেক্ট হৈছে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে আমি এনেকৈও প্ৰুভ কৰিব পাৰোঁ নিজেও প্ৰুভ কৰিব পাৰোঁ অংক কৰাটো শুদ্ধ হৈছে নে নাই নেক্সট প্ৰশ্নটোলৈ আহিছোঁ দেখা পাইছে এইটো খুব ইণ্টাৰেষ্টিং কুৱেশ্যন হয় RRB 2006ত এই প্ৰশ্নটো আহিছিলে এইটো কি কৈছে 15 বছৰত কিমান সৰল সুতৰ আঁৰত এটা নিশ্চিত মূলধনৰ দুগুণ হ'ব মই একদম ইজি মেথডত আপোনালোকক ক'বলৈ চেষ্টা কৰিম আপুনি 500 টকা এটা ইণ্টাৰেষ্টত দিব বিচাৰিছে কাৰোবাক আপুনি 500 টকা এটা চলাব দিব হয়নে আৰু এই 500 টকাটো চলাব দিব আপুনি কি ডাবল মানে মূলধনৰ দুগুণ পাব বিচাৰে
আপোনাৰ এইটো মূলধন প্ৰিন্সিপাল 500 টকাটো প্ৰিন্সিপাল এতিয়া দুগুণ পাব বিচাৰে মানে কি 500 5 দুগুণ কিমান হ'ব 10 তাৰ মানে 1000 500 লগত 2 পূৰণ কৰিলে কিমান হ'ব 1000 আপুনি 1000 টকা পাব বিচাৰিছে কিমান ৰিটাৰ্ণ পাব বিচাৰিছে আপুনি 1000 ৰিটাৰ্ণ পাব বিচাৰিছে আপুনি ইনভেষ্ট কৰিছে 500 টকা আৰু কিমান টকা ডাবল মানে মূলধনৰ ডাবল বুলি কোৱাৰ লগে লগে আপুনি 2 পূৰণ কৰিলে আশা কৰিছোঁ আপুনি ধৰিব পাৰিছে 500 টকাৰ দুগুণ কি হ'ব 1000 হ'ব 1000 টকা আপুনি ৰিটাৰ্ণ বিচাৰিছে তেনে আৰু আপুনি কিমান বছৰৰ কাৰণে দিছে ইয়েৰটো 15 বছৰৰ কাৰণে দিছে 15 বছৰৰ কাৰণে সৰল সুতৰ হাৰ কিমান হ'ব এটা সৰল সুতটো উলিয়াবলৈ ৰেট অফ ইন্টাৰেষ্ট আপুনি কিমান লগাব ৰেট অফ ইন্টাৰেষ্টটো আপুনি কিমান লগাব এইটো উলিয়াব লাগে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে ইয়াৰ কাৰণে চাওক আমি গম পালোঁ এই 1000 পাব বিচাৰিছে এইটো কি হ'ব এমাউণ্ট বা আমি কি বুলি ক'ব পাৰোঁ সবৃদ্ধি মূল এমাউণ্ট বা আমি কি বুলি ক'ব পাৰোঁ সবৃদ্ধি মূল বুলি ক'ব পাৰোঁ আৰু এটা সূত্ৰ আমি জানো এইটোতো আপোনাৰ মূলধন পিটো প্ৰিন্সিপাল বা মই ইয়াত লিখি দিছোঁ মূলধন হয়নে আমি জানো এমাউণ্ট ইকুৱেল কি আছিলে এমাউণ্ট ইকুৱেল SI প্লাছ প্ৰিন্সিপাল হয়নে SI প্লাছ প্ৰিন্সিপাল আপুনি কিমান ৰিটাৰ্ণ পাব লাগিব 1000 পাব লাগিব তাৰ মানে প্ৰিন্সিপালৰ দুগুণ এমাউণ্ট ইকুৱেল আপুনি কি লিখিব পাৰে এমাউণ্ট ইকুৱেল আপুনি লিখিব পাৰে 2p মানে কি p আপোনাৰ চাওক p আপোনাৰ 500 আছিলে হয়নে 500 লগত 2 পূৰণ কৰিলে কিমান হ'ব 1000 আপুনি 1000এটো ৰিটাৰ্ণ পাব বিচাৰিছে আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সো আপুনি ইয়াৰ ক্ষেত্ৰত কি লিখিব পাৰে এমাউণ্ট ইকুৱেল আপুনি কি লিখিব পাৰে এমাউণ্ট ইকুৱেল 2 × p তাৰ মানে টুৱাইচ p মানে মূলধন চাওক এতিয়া আমি এই সূত্ৰটো জানো এমাউণ্ট ইকুৱেল SI প্লাছ p হয়নে চাওক a ইকুৱেল আমি টুৱাইচ p লিখিব পাৰোঁ a ইকুৱেল এৰ ঠাইত আমি এতিয়া আমি কি লিখিম এৰ ঠাইত আমি এতিয়া কি লিখিম টুৱাইচ p লিখিম টুৱাইচ p এই ইয়াৰ ঠাইত আমি কি লিখিলোঁ এৰ ইকুৱেল আমি টুৱাইচ p লিখিলোঁ ইয়াতে কি আছে SI প্লাছ p চাওক টুৱাইচ p ইয়াতে 1p হয়নে টুৱাইচ p এই 1pটো ইয়ালৈ আনিলে বাওঁ ছাইডলৈ আনিলে কি হ'ব মাইনাছ হ'ব 1p ইকুৱেল SI ইয়াৰ পৰা আমি গম পালোঁ টুৱাইচ pৰ পৰা 1p মাইনাছ কৰিলে কি হ'ব p ইকুৱেল আমি কি পালোঁ S তাৰ মানে কথাটো হ'ল এনেকুৱা মূলধন আৰু চাওক এইটো SI হ'ব SI মূলধন আৰু ইণ্টাৰেষ্টটো কি হ'ব সেম হ'ব নাই কেনেকৈ সেম হ'ব মই আকৌ অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ কনচেপ্টটো আগে বুজি লওক আপুনি 500 টকা এটা ইনভেষ্ট কৰিছে আৰু আপুনি কিমান প্ৰফিট পাব বিচাৰিছে 500 টকা পাব বিচাৰিছে তেতিয়া আপোনাৰ ৰিটাৰ্ণটো কিমান আহিব 1000 আহিব হয়নে তাৰ মানে আপুনি 500 টকা এটা আপোনাৰ মূলধন 500 টকা আছিলে আপুনি কিমান সিম্পল ইণ্টাৰেষ্ট কিমান বিচাৰিছে 500 টকা বিচাৰিছে তেনেহ'লে চাওক p আৰু SI টো সেম হৈছে নাই চাওক মূলধন আৰু সিম্পল ইণ্টাৰেষ্টটো সেম হৈছেনে সো ইয়াৰ পৰা আপুনি ডাইৰেক্ট লিখিব পাৰে p ইকুৱেল কি এই সমস্যাটোৰ ক্ষেত্ৰত p ইকুৱেল কি হ'ব SI তাৰ মানে মূলধন সমান সৰল সুত আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সো ইয়াৰ পৰা আমি এই সমস্যাটো সমাধান কৰিব পাৰিম আমি কি উলিয়াবলৈ গৈ আছোঁ ৰেট অফ ইণ্টাৰেষ্ট সৰল সুত ৰেট অফ ইণ্টাৰেষ্টৰ সূত্ৰটো কি আছিলে r ইকুৱেল আপোনালোকক কি কৈছিলোঁ ওপৰটো r ইকুৱেল কি হ'ব চাওক ওপৰত কি থাকিব 100 × SI সেইটো আপোনালোকক কৈছিলোঁ এতিয়া চাওক PRT ইয়াতে আপুনি কি উলিয়াব গৈ আছে r মান উলিয়াব গৈ আছে সো ইয়াত কি থাকিলে p আৰু t থাকিলে সো তলত কি থাকিব p × t ইমপ্লাইজ ৰেট অফ ইণ্টাৰেষ্ট ইজ ইকুৱেল 100 × SI ৰ ঠাইত আপুনি কি দিব পাৰে কাৰণ SI ইকুৱেল p কাৰণ কথাটো হ'ল ইয়াতে মূলধন আৰু সিম্পল ইণ্টাৰেষ্টটো একে হ'ব লাগিব হয়নে আপুনি মূলধন 500 টকা ইনভেষ্ট কৰিছে আৰু 500 টকাইটো ইণ্টাৰেষ্টটো পাব লাগিব তেতিয়া আপুনি দুগুণ পাবগে সো ইয়াৰ ক্ষেত্ৰত কি হ'ব সিম্পল ইণ্টাৰেষ্টটো কি হ'ব মূলধনৰ সমান হ'ব সো SI ৰ ঠাইত আপুনি সিম্পল ইণ্টাৰেষ্টৰ ঠাইত আপুনি কি লিখিব পাৰে প্ৰিন্সিপাল লিখিব পাৰে মূলধন লিখিব পাৰে আপন p × t হয়নে এতিয়া চাওক p × t p কেনসেল যাব ওপৰ p আৰু তলৰ p কেনসেল গ'ল ৰেট অফ ইণ্টাৰেষ্ট ইকুৱেল কিমান পালে আপুনি এটা চাওক t ৰ মান এতিয়া আপুনি কি দিব 100/t r ইকুৱেল চাওক 100/t মানে কি t মানে কিমান বছৰৰ কাৰণে আছিলে 15 বছৰৰ কাৰণে আছিলে t ৰ মান দিয়াই আছে সো t টো কি হ'ব 15 এতিয়া 100 আপুনি 15 ৰে হৰণ কৰক ইয়াৰ উত্তৰ ওলাই যাব কিমান বাৰ যাব 6 15 90 ইয়াতে কিমান বাকি থাকিলে 10
তাৰ মানে চাওক এইটো ভাগফল মিশ্ৰ ভগ্নাংকৰ আমি লিখিব পাৰিম 6 আৰু কি হ'ব এই ভাজক কিহেৰে হৰণ কৰিছিলে 15ৰে আপুনি হৰণ কৰিছিলে ভাজক কিমান 15 চ সদায় ভাজকটো কি হ'ব তলত থাকিব হৰত থাকিব আৰু ভাগশেষ কিমান ভাগশেষ 10 সদায় ভাগশেষটো ক'ত থাকিব ওপৰত থাকিব এইটো কথা আপোনালোকে মনত ৰাখিব চাওক ইয়াক আমি আৰু কি কৰিব পাৰিম লঘিষ্ঠ আকাৰলৈ নিব পাৰিম কথাটো হ'ল এনেকুৱা 6 হোল 10/15 10 ঠাইত আমি কি লিখিব পাৰিম 10 কেনেকৈ লিখিব পাৰিম 2 5 গুণ 10 হয়নে 15 কেনেকৈ লিখিব পাৰিম 3 5 গুণ কিমান 15 তলে ওপৰে মিলি থাকিলে কেনসেল কৰিব পাৰোঁ ইয়াতে কি থাকিলে 6 হোল 2/3 এইটো কি হ'ব যেহেতু আমি উলিয়াইছোঁ ৰেট অফ ইণ্টাৰেষ্ট উলিয়াইছোঁ 6 সমস্ত 3/2% ৰেট অফ ইণ্টাৰেষ্টত দিব লাগিব তেতিয়াই 15 বছৰত কি পাব ডাবল পাবগৈ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন এ এনেধৰণৰ প্ৰশ্ন আহিলে আপোনালোকে এনেকৈ সমাধান কৰিবলৈ সক্ষম হ'ব নেক্সট প্ৰশ্নটোলৈ আহিছোঁ ইয়াতে কি কৈছে চাওক 6 সমস্ত 4/1% হাৰত কিমান বছৰত মূলধন দুগুণ হ'ব এই প্ৰশ্নত কি দিয়া আছে ৰেট অফ ইণ্টাৰেষ্টটো দিয়া আছে ৰেট অফ ইণ্টাৰেষ্ট কিমান দিয়া আছে 6 হোল 1/4 দিয়া আছে ইয়াক আমি ডাইৰেক্ট কি কৰিম অপ্ৰকৃত ভগ্নাংকলৈ কনভাৰ্ট কৰিব পাৰিম নিশ্চয় পাৰিম 4টো তলত লিখক এইটো পূৰণ কৰক 6 4 গুণ কিমান হ'ব 24 ওপৰত 1 আছে 1টো যোগ কৰিবলৈ 4 6 গুণ 24 24 একে 25 হয়নে আমি অপ্ৰকৃত ভগ্নাংকলৈ কনভাৰ্ট কৰি ল'লোঁ আৰু ইয়াত কি আছে চাওক কিমান বছৰত এতিয়া আমি কি উলিয়াব লাগে টাইমটো উলিয়াব লাগে টাইমটো আমি উলিয়াব লাগে মূলধন দুগুণ হ'ব ইয়াৰ পৰা এটা কথা আমি স্পষ্ট হৈছোঁ এজ ফৰ এক্সাম্পল আপুনি 500 টকা এটা ইনভেষ্ট কৰিছিলে হয়নে এই 500 টকাটো কিমান ইণ্টাৰেষ্টত ইনভেষ্ট কৰিছে 25/4 ৰেট অফ ইণ্টাৰেষ্টত আপুনি ইনভেষ্ট কৰিছে আপুনি কিমান পাব বিচাৰি ৰিটাৰ্ণ কিমান পাব বিচাৰিছে 1000 পাব বিচাৰিছে তাৰ মানে দুগুণ পাব বিচাৰিছে ইয়াৰ পৰা এটা কথা আমি গম পালোঁ যে এইটো মূলধন আছিলে পি আৰু চিম্পল ইণ্টাৰেষ্টটো কিমান হ'ব লাগিব 500 হ'ব লাগিব তেতিয়া 500 কিমান হ'ব 1000 হ'ব ঠিক আছে ইয়াৰ পৰা আমি স্পষ্ট হ'লোঁ যে ইয়াৰ ক্ষেত্ৰত কি হ'ব পি ইকুৱেল এছ আই হ'ব পি ইকুৱেল কি হ'ব এছ আই তাৰমানে প্ৰিন্সিপাল ইজুকেল টু চিম্পল ইণ্টাৰেষ্ট হ'ব আপোনাৰ সৰল সুদটো যিমান হ'ব মূলধন ইমান হ'ব এই দুটা সমান হ'লে আপোনাৰ কি হ'ব ইয়াৰ পৰা আমি এইটো কথা স্পষ্ট হৈ গ'লোঁ ঠিক আছে এতিয়া আমি কি উলিয়াবলৈ গৈ আছোঁ বছৰটো উলিয়াব গৈ আছোঁ টি ইকুৱেল আমি কি লিখিব পাৰোঁ সূত্ৰটো আপোনালোক কৈছিলোঁ 100 ইনটু কি হ'ব 100 ইনটু এছ আই সদায় এছ আইটো ওপৰত থাকিব তলত কি চাওক পি আৰ টি হয়নে আপুনি কি উলিয়াব গৈছে টি উলিয়াব গৈছে কি থাকিলে পি আৰু আৰ থাকিলে তলত এতিয়া চাওক 100 ইনটু এছ আইৰ ঠাইত আপুনি কি দিব পাৰে চাওক কাৰণ এছ আই চিম্পল ইণ্টাৰেষ্ট আৰু কি প্ৰিন্সিপাল তাৰ মূলধন আৰু সৰল সুদটো সেম হ'ব মূলধন আৰু সৰল সুদটো সেম হ'ব চ' এছ আইৰ ঠাইত আপুনি কি দিব পাৰে প্ৰিন্সিপাল দিব পাৰে পি দিব পাৰে পি ইনটু আৰ পি কেনচেল এটা এটা ইয়াত তলত পি আছে ওপৰতো পি আছে কেনচেল গ'ল ওপৰত কি থাকিলে 100 আৰু আৰ মানে কি ৰেট অফ ইণ্টাৰেষ্ট দিয়া আছে কিমান দিয়া আছে 25/4 25/4 এতিয়া আমি ইয়াক কেলকুলেট কৰিলে কি পাম চাওক 100 একদম ইজি মেথডত কেলকুলেট কৰিব এইটো হৰণ চিনৰ ঠাইত মই পূৰণ চিন কৰিলোঁ এইটো কি হ'ব উল্টা হৈ যাব 25টো তলত গুচি যাব 4টো ওপৰলৈ যাব মানে হৰটো লগত গুচি যাব হৰটো ল'বলৈ আহিব সেইটো কথা আপোনালোকে জানে এইটো ওপৰ সংখ্যা তলে ওপৰে কেনচেল কৰিব পাৰিম চাওক 100 আমি কেনেকৈ ভাঙিব পাৰোঁ 4 25 কিমান 100 হয়নে 100ৰ ঠাইত আমি 4 পূৰণ 25 লিখিব পাৰোঁ ইয়াত তলত 25 আছে তলে ওপৰে মিলি থাকিলে আমি কেনচেল কৰিব পাৰোঁ 25 কেনচেল গ'ল এতিয়া কি থাকিলে 4 4 চ' ইয়াৰ উত্তৰ কি হ'ব 16 4 4 গুণ কিমান 16 কিমান বছৰ লাগিব 16 ইয়াৰ্ছ অৰ্থাৎ আপুনি 16 ইয়াৰ দিব লাগিব কিমান ৰেট অফ ইণ্টাৰেষ্টত দিছিলে 6 হোল 1/2% ইমান ৰেট অফ ইণ্টাৰেষ্টত যদি আপুনি দিয়ে তেতিয়া দুগুণ পাবৰ কাৰণে আপুনি কিমান বছৰ দিব লাগিব 16 বছৰ দিব লাগিব চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন ডি আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে ইয়াতে কি কৈ কোনো এটা মূলধন 2/1 বছৰত 12% সৰল সুদ এই একেটা মূলধনৰ 3/2 1
বছৰত 10% সৰল সুততকৈ 40 টকা কম হ'লে মূলধনটো এই প্ৰশ্নটো আপোনালোকলৈ মই হোমৱৰ্ক হিচাপে ৰাখি দিছোঁ বা আপোনালোকে কৰিব পাৰিলে কৰিব নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আৰু প্ৰশ্ন আছে সৰল সুতৰ পাৰ্ট 2 ভিডিঅ'ত আমি আৰু MCQ আলোচনা কৰিম আপোনালোকে চাই থাকিব আজিলৈ আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে যদিহে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব মই তাত PDF ফাইলবোৰ শ্বেয়াৰ কৰি থাকোঁ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে বা আপোনালোকে টেলিগ্ৰামত সাগৰনীল বুলি চাৰ্চ কৰিলেও আপোনালোকে পাব সাগৰনীল লগতো দেখা পাব তাতো আপোনালোকে ডাইৰেক্ট জইন কৰি ল'ব আৰু আপোনালোকৰ সুবিধাৰ্থে দিনত 2টাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব ছাপোৰ্ট কৰি মানে আপোনাৰ বন্ধু বৰ্গবিলাকলৈ শ্বেয়াৰ কৰিব